হেল্ল' বন্ধুসকল, আপোনালোকে নিশ্চয় ভালে আছে। আজি হ'ল 15 আগষ্ট স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ সকলোকে শুভেচ্ছা যাচিলোঁ। আজি ফূৰ্তিৰ দিন, আনন্দৰ দিন, সেইকাৰণে ময়ো অলপ ফুৰি আহোঁ। মোৰ লগতে ভাৰ্গৱ আহিছে। এতিয়া বৰ্তমান তেল ডিপুত তেল ভৰাই আছোঁ। তেল ভৰাই আজি বঙাইগাঁৱৰ ফালে যাম। এয়া গৈ আছোঁ আমি বঙাইগাঁৱৰ ফালে। অলপ টাইম লাগিব, অলপ মানে এঘণ্টাৰ অলপ বেছিয়ে লাগিব বঙাইগাঁৱত। ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। আমি কোন ঠাইত যাওঁ বঙাইগাঁৱৰ সেইখিনি আপোনালোকে গম পাব। আহি বঙাইগাঁও পালোঁহি। বঙাইগাঁৱৰ পৰা অলপ 10 কিলোমিটাৰমান ভিতৰৰ ফালে গৈ আছোঁ। চাওক, চাৰিওফালে পাহাৰ একদম সেউজীয়া, আৰু পাহাৰৰ তলত ধাননি পথাৰ। কি সুন্দৰ দৃশ্য, মনোমোহা। আপোনালোকে কিছুমানে বহুতে এই ঠাইত আহিছে আগতে, কিন্তু যিসকলে অহা নাই সিহঁতে চাওক, আৰু ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ নিশ্চয় ইয়াত আহিবৰ মন যাব। আমি আহি পাইছোঁ। বাইকখন ৰাখি লাহে লাহে ঠাইডোখৰৰ ফালে খোজকাঢ়ি গৈ আছোঁ। আৰু চাওক, মানুহ আজি বহুত মানুহ হৈছে। এজনক লগ পাইছিলোঁ, সি কৈছে যে আজি বোলে লগত কৰি বহুত বেছি মানুহ হৈছে। চাওক, একদম লাইন ধৰি আছে মানুহৰ। কি সুন্দৰ দৃশ্য চাওক, চাৰিওফালে পাহাৰ আৰু সেউজীয়া। আপোনালোকে যিসকলে আগতে আহিছে সিহঁতেতো বহুত আনন্দ কৰিছে বা ফূৰ্তি কৰিছে। যিসকলে অহা নাই সিহঁতে চাওক, চাই ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে নতুন ছাবস্ক্ৰাইব কৰিব। আহি পালোঁ। এয়া চাওক, এয়া নিজৰা। চাওক কি সুন্দৰ দৃশ্য। এইখন এখন বাঁহৰে সাঁকো দিয়া আছে। এই চাওক, সৰু ল'ৰাও আহিছে। বহুতে আৰু আমি অহাৰ টাইমত যাব ওলাইছে। আমি আহোঁতে অলপ দেৰি হ'ল। আমি অহাত 1:30 বাজিল। এতিয়া যিসকলে ৰাতিপুৱা আহিছিল সিহঁতে ইয়াত চাই চিতি গুচি যাবলৈ ওলাইছে। এয়া আহিছোঁ, এই লেখা আছে ৱেলকাম টু বৰজৰা। আমি বঙাইগাঁৱত বৰজৰা ফল্টত আহিছোঁ। ইয়াত ডাঙৰ এটা নিজৰা আছে, জলপ্ৰপাত আছে। চাই থাকক আপোনালোকে ভিডিঅ'টো আগলৈ। এয়া চাওক, নিজৰা। চাওক, কিমান মানুহ আহিছে আজি শ মানুহ আহিছে ইয়াত আজি বন্ধৰ কাৰণে। আৰু এইখিনি ঠাইত এতিয়া বহুত জনপ্ৰিয় হৈছে। সকলোৱে ইয়াত আহি গা ধুৱে। ময়ো আজি ভাবিছোঁ যে ইয়াত গা ধুম। কাপোৰো লৈ আহিছোঁ, কিবা হয় আগলৈ চাওঁ। গৈ আছোঁ এতিয়া। চাওক, ইয়াত অলপ পানী কম, কিন্তু ইয়াতো গা ধুই আছে বহুতে। আপোনালোকে শুনিছে ইয়াত নিজৰাৰ কেনেকুৱা শব্দ হৈ আছে পানীৰ সোঁতৰ। চাওক, কি সেউজীয়া, সেউজীয়া। চাই থাকক আপোনালোকে ভিডিঅ'টো। যিসকলে আগতে আহিছে ইয়াত সিহঁতেও ভিডিঅ'টো চাই কমেণ্ট কৰক যে কেনেকুৱা লাগিল ভিডিঅ'টো চাই। আমি লৈ গৈ আছোঁ। চব কিমান মানুহ হৈছে আজি। সকলোৱে পুৰুষ মহিলা সকলোৱে আহিছে। এয়া চাওক, এইটোৱে হৈছে বৰজৰা ফল, জলপ্ৰপাত। ইয়াত সকলোৱে
গা ধোৱাৰ কাৰণে আহে। ইয়াত চাওক কি সুন্দৰ, এই চাওক একদম ওপৰৰ পৰা বহুত স্পীডত পানী পৰি আছে। মই গা ধোৱাৰ কাৰণে এতিয়া কাপোৰ পিন্ধি আছোঁ, মানে হাফ পেণ্ট আৰু গেঞ্জি পিন্ধি আছোঁ। চাওক এতিয়া মই গা ধুবৰ কাৰণে নামিম। চাই থাকক, আপোনালোকেও আহক, বহুত ইয়াত ভাল লাগে আৰু ইয়াত পানীবিলাক বহুত ঠাণ্ডা। চাওক কি ফূৰ্তি কৰি আছে সকলোৱে। চাওক মজা। এতিয়া ময়ো নামি আছোঁ পানীত। কিমান স্পীডত আহিছোঁ ওপৰৰ পৰা পানী, চাওকচোন কি সুন্দৰ। একদম মনটো একদম ঠাণ্ডা ঠাণ্ডা কুল হৈ যায়। এই চাওক কিমান ওপৰৰ পৰা পানী আছে। এই ওপৰতো বহুতে গা ধুই আছে। এই চাওক কিমান ওপৰৰ পৰা, পাহাৰৰ বহুত ওপৰৰ পৰা পানী আছে। এই ময়ো নামি আছোঁ, কিন্তু ঠাইডোখৰ বহুত পিছল। যিসকলে যোৱা নাই বা আহিছে যদিতো গমেই পাইছে, ইয়াত বহুত পিছল আৰু পানীৰ স্পীডটো বহুত বেছি। স্পীডতে থিয় দি থাকিব বহুত অসুবিধা হয় আৰু তলত ঠাইডোখৰ মাজে মাজে গাঁতো আছে আৰু পিছল। এয়া মই নামিছোঁ, পিছল কাৰণে লাহে লাহে গৈ আছোঁ। এই পিছত খাব ওলাইছিলোঁহে। চাওক চাই থাকক, আপোনালোকে বহুত আনন্দ পাব ইয়াত আহি। যিসকলে অহা নাই আহক, বেছি দূৰো নহয়। চাওক কিছুমানে এই ফ্লেগ লৈ আহিছে 15 আগষ্টৰ কাৰণে, কিমান ফূৰ্তি কৰি আছে। এতিয়া পানীৰ পৰা উঠিলোঁ, উঠি লাহে লাহে ঘৰৰ ফালে যাবলৈ ওলাইছোঁ। চাওক কিমান মানুহ আহি আছে, কিছুমান গৈ আছে। আমি যাবলৈ ওলাইছোঁ আৰু বহুত মানুহ আহিয়ে আছে। চাই থাকক, এয়া চাওক কি সুন্দৰ দৃশ্য। এতিয়া লাহে লাহে ভিডিঅ'টো মই সমাপ্ত কৰিম। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।